ফোন করে তিনজন একসাথে যাবো। হবো এতিয়া যাও তাহলে। হ্যাঁ
আমার গাঁও চুর হয়েছে হ্যালো ও স্যার স্কুলে চুরি হয়েছে সব ধরিছো আমি আমার গাঁও রাহছেন ৰাতিপুৱা হ'ব তেন্তে ক'ত থৈ দিয়ে হ'ব ৰাতিপুৱা আহিব মানুহ মাতিম ঠিক আছে হ'ব গাঁওবুঢ়া মাতিম হ'ব ঠিক আছে আমাৰ ঘৰত থৈ দিম মাষ্টৰে কৈ দিলে আৰু নামাৰিবি হে ঠিক আছে মৰি গ'লে আৰু অসুবিধা হ'ব এলা চোৰ কৰিব আহিছা আমাৰ গাঁও চোৰ কৰিব আহিছা স্কুলত চুৰি কৰিব আহিছে তই চোৰ কৰিব আহিছে তই অকলে আহিছে চুৰ কৰিব ভয় নালাগে আমার ভুল হয়ে গেল ক্ষমা করে দিও এই চুরি করা নাই এই নিজেকে একেবারে নিজেকে মোর বুদ্ধি এটা ধর এই দুঃখ আছে ধর তাক ধরিলা গাউরা মাফ করে দিয়ক তেনেহলে তাক এৰি দিয়ক এই যা তাৰ পৰা মাফ ল যোৱা নমস্কাৰ আপুনি এইটো বিচাৰ কৰকচোন আমাৰ এতিয়া আৰু এটা চোৰ আছে কিন্তু সেইজন ইয়াতে নাই বৰ্তমান তাৰ ব্যৱস্থা পিছত লোৱা হ'ব আৰু ক'ত আছে বিচাৰি তাৰ ব্যৱস্থা বিচাৰত হ'ব আৰু কিন্তু আমাৰ চকীদাৰ ছাৰক বেতৰে 5টা কোবাব আৰু এটো দুটাক 10টা কৈ দিব যেহেতু আমাৰ চকীদাৰ ছাৰে মানি লৈছে নিজে দোষটো স্বীকাৰ কৰিছে সেইকাৰণে ছাৰক কনচিডাৰ কৰিলোঁ 5টা আৰু এই চোৰ দুটাক 10টাকৈ কোপ দি দিয়ক আপুনি যা এতিয়া আৰু নকৰিবি ভৱিষ্যতত আৰু নকৰিবি আপুনি ছাৰ এজন মানুহ আপুনি এই কাৰ্যটো কৰিলে বৰ লজ্জিত মই আমাৰ ষ্টাফে কাম এটা কৰিলে তাৰ পৰা ক্ষমা বিচাৰি লোৱা